নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগিং ভিডিঅ'লৈ। বন্ধুসকল, এই মুহূৰ্তত মই উপস্থিত আছোঁ ৰাজস্থান, আৰু ৰাজস্থানত উপস্থিত হৈছিলোঁ আচলতে আমি ৰাতি, আৰু ৰাতি যিমানখিনি ৰাতি বাকী আছিলে সেইখিনি ৰাতি আমি হোটেলত কটালোঁ, মানে অলপ ৰেষ্ট ল'লোঁ। আৰু এতিয়া ৰাতিপুৱা 6টামান বাজিছে। এতিয়া আমি গাড়ী লৈ ওলাইছোঁ। আমি আচলতে টিমত আহিছিলোঁ, গতিকে বাহিৰত আমি এইটো আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ। এতিয়া আমি গাড়ীত গৈ আছোঁ, আৰু গাড়ীতে গৈ থকা সময়ত আপোনালোকক এইটো ভিডিঅ' মানে কৰিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে বাহিৰত যে দেখা পাই আছে বিল্ডিংবিলাক, এই বিল্ডিংবিলাক আচলতে একেটা কালাৰৰে বিল্ডিং। যিমানবিলাক বিল্ডিং আছে চব বিল্ডিং এটা কালাৰৰে বিল্ডিং, চব পিংক কালাৰৰ বিল্ডিং। এই পিংক কালাৰৰ বিল্ডিং যিহেতু, গতিকেই এই চিটিখনৰ নাম হ'ল পিংক চিটি। ৰাজস্থানৰ এইখন বিখ্যাত চিটি, যিখন চিটিত যিমান বিল্ডিং আছে প্ৰতিখন বিল্ডিঙেই মানে পিংক কালাৰৰ। চ' আমি অলপ আগবাঢ়ি যোৱাত আমি হাৱা মহল দেখিবলৈ পাম চাগে। চাই থাককচোন, আগলৈ যদি পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম। চ' আমি আগবাঢ়ি গৈ আছোঁ। আছে, আমাৰ গাইডজনক সুধিছিলোঁ, অলপ আগতেই হাৱা মহলখন আছে, যিখন বিখ্যাত হাৱা মহল বুলি আমি সকলোৱে জানো। সেইখন আজি আপোনালোকক দেখুৱাম। হয়তো বাহিৰত নামি আপোনালোকক দেখুৱাব পৰা নাই, কিন্তু ভিতৰৰ পৰাই, গাড়ীৰ ভিতৰৰ পৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আহি গ'ল আমাৰ সন্মুখত হাৱা মহল। চাই লওক, গাড়ীৰ ভিতৰত থাকি আপোনালোকক দেখুৱাই আছোঁ। গাড়ীৰ পৰা আচলতে নামা নাই, গাড়ীৰ ভিতৰত থাকি দেখুৱাই আছোঁ। যিহেতু আমি এটা টিমত আহিছোঁ, গতিকে মই অকলেতো ভিডিঅ'ৰ কাৰণে নামিব নোৱাৰোঁ, যিহেতু আমাৰ টিম আছে। তো এতিয়া আপোনালোকক এইখিনি দেখুৱালোঁ, হাৱা মহলৰ বাহিৰৰ পৰা পৰিৱেশটো। আচলতে আৰু চাগে ভিতৰত কিবা পাওঁ নে নাই নাজানো, এতিয়াতো গাড়ীৰ পৰা নামা নাই বাৰু। পৰৱৰ্তী সময়ত ঘূৰি আহোঁতে যদি আমাৰ ইয়াত নামিবৰ সুবিধা দিয়ে তেতিয়াহ'লে আমি বাৰু চাম, যদি সম্ভৱ হয় আপোনালোকক দেখুৱাই থাকিম। এতিয়া বন্ধু কথা হ'ল কি, যে আমি যে এইখিনি বিল্ডিং চালোঁ, বিল্ডিঙৰ এটা মহত্ব কি আপোনালোকে জানেনে? যদি আপোনালোকে জানে ভাল কথা, আৰু যদি নাজানে, কোনোবা নতুন আছে, তেতিয়াহ'লে মই কৈ দিছোঁ, ইয়াত যিমান বিল্ডিং আছে এটা বিল্ডিঙৰ পৰা আৰু এটা বিল্ডিং বিচ্ছিন্ন নহয়। মানে প্ৰতিটো বিল্ডিং এখনৰ লগত আন এখন সংলগ্ন হৈ আছে। মানে এনেকুৱা ভাবিব পাৰে যে গোটেই চিটিখন এখন মানে ঘৰ, আৰু ঘৰখনত বেলেগ বেলেগ পাৰ্ট আছে। ৰাস্তাৰ ইটো ছাইডেও আছে, সেইটো ছাইডেও আছে, আৰু মানে নিৰবিচ্ছিন্ন। চ' যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।